হাই বন্ধুসকল, বহুতে সুধি থাকে যে আপোনাৰ ঘৰ ক'ত। আজি আমি দেখাম মোৰ ঘৰ আচলতে মই ক'ত থাকোঁ। আজি আপোনালোকক দেখাম, গতিকে আপোনালোকে থাকক। চাওক, এইটো আমাৰ ঘৰ আৰু আমাৰ ঘৰত আহিলে কোনফালেদি আহিব লাগিব সেইটো মই দেখাই আছোঁ। আৰু এইখন ৰাস্তাতে আহি কিনে আমাৰ ঘৰত সোমাব লাগে। চাওক, এইখন ৰাস্তাৰে এইখন আমাৰ গেট। আমি সোমাবলৈ ইফালে এইটো গেটেদি সোমাব লাগিব। চাওক, এইটো গেটেদি আমি সোমাই আহিব লাগে। আহি কিনে আমি কি কয় পোনে পোনে চিধা আমাৰ ঘৰখন পাব, মানে সন্মুখত চিধা। চাওক, এই যে দেখাই আছোঁ ঘৰখন, এইখন মোৰ ঘৰ। চাওক, এইখন মোৰ ঘৰ। আৰু এই যে ইফালে ঘৰ এটা বনাই আছোঁ। চাওক, এই যিফালে বনাই আছোঁ নতুনকৈ এটা হোৱা নাই কাম পেলাই ওপৰত, মানে তেতিয়া অলপ গাঁঠিব লাগে, ওপৰত অলপ কাম আছে। এইখিনি চাওক। এই চাওক, ঘৰৰ সন্মুখত ফুল গছ লগাইছোঁ, কাৰণ কিহৰ কাৰণে মই ফুল বহুত ভাল পাওঁ, যাৰ বাবে কি কৰিছোঁ ফুল গছ লগাইছোঁ। আৰু এই ফুলবিলাক যদি কোনোবাই ছিঙিব বিচাৰে মোৰ খং উঠি যায়। বিভিন্ন সময়ত মই বিভিন্ন মানুহৰ লগত কেতিয়াবা যদি কোনোবা ল'ৰা ছোৱালী আহি কিনে এই ফুলবিলাক ছিঙে, মই লগে লগে খং কৰি সিহঁতৰ লগত, কাৰণ ফুল মই বহুত ভাল পাওঁ। যাৰ কাৰণে চাওক, ইফালে মই বহুত এই যে ইফালে বহুত ফুলফালে গছ ৰোপণ কৰিছোঁ এতিয়া। চাওক, আৰু ইফালেও আমাৰ আছে। চাওক, আৰু মই এইটাত নাথাকোঁ, কিহৰ কাৰণে জানে, এইটাত নাথাকোঁ কাৰণ এইটাত কোনেও নাথাকে। এতিয়া আমাৰ এইটা ঘৰত কোনেও নাথাকে, আমি সিফালে থাকোঁ। মানে সিফালে দাদাই যদি আহে সেইটো ঘৰত থাকে, দাদাই আহিলে সেই যে এতিয়া দাদাই থাকে। এতিয়া যদি দাদাই আহে তেতিয়াহ'লে এইটা ৰুমত থাকে, এইটা ঘৰত থাকে। আৰু মই থাকোঁ ইফালে। চাওক, মই য'ত থাকোঁ এতিয়া লৈ গৈ আছোঁ কোনটো ৰুমত মই থাকোঁ। চাওক, এইটা ৰুমত এই যে আপোনালোকে বিভিন্ন সময়ত যে এই কাপোৰটো দেখা পায়, যে মই বিভিন্ন সময়ত ভিডিঅ' বনাই কাপোৰটো দেখা পায়, এইটো মোৰ ৰুমত থাকিবলগীয়া একো নাই। চাওক, এই যে এতিয়া টিভি আছে, এতিয়া বৰ্তমান নেদেখোঁ। এতিয়া বৰ্তমান চাওক, এতিয়া বৰ্তমান নেদেখোঁ। মোবাইলতো যদিও বস্তু গতিকে এইটো নেদেখোঁ। আৰু আছে আপোনাৰ চাওক, বেছি নহয়, কিছুমান কিতাপ আছে, কিতাপবোৰ মই দেখাইছোঁ। এই যে কিতাপ কিছুমান আছে, যিখিনি কিতাপ আছে আৰু বহুত কিতাপ আছে। চাওক, দেখাই আছোঁ মই। কাপোৰখিনিৰ ভিতৰত চাওক, এইখিনি আছে, মই এইখিনি পৰিধান কৰোঁ। মোৰ যিখিনি কাপোৰ ইয়াতে আছে। আৰু চাওক, এতিয়া মোৰ মাকে ক'ত থাকে সেইটো দেখাম, যে মোৰ মাকে কোনটো ৰুমত থাকে। এতিয়া আপোনালোক লৈ যাই আছোঁ। ইফালে চাওক, এইটো ৰুমত এণ্ডাৰ। চাওক, মই লাইটটো দিছোঁ বাৰু। এইটো ৰুমত ইয়াত মোৰ মাকে থাকে, এইটো ৰুমত মোৰ মাকে থাকে। আৰু মই সেইটো ৰুমত থাকোঁ। আৰু সিফালে ৰুমবোৰ খালী, কাৰণ এতিয়া কোনো নাথাকে। আৰু সিফালে মই আৰু মোৰ সৰুটা থাকোঁ মানে। আৰু চাওক, যে ওপৰত এখন টিভি আছে, সেইটো মই যেতিয়া ক্লাছ 9ত আছিলোঁ, এই যিখন তেতিয়া 9ত আছিলোঁ সেই সময়ত কিনিছিলোঁ সেইটা। আৰু বৰ্তমান সেইটা নচলাওঁ, বৰ্তমান যিহেতু সৰু টিভি মানুহে নাচায়। এতিয়া 9ত থাকোঁতে মই কিনিছিলোঁ। এতিয়া মই এইটো তথাপি মানে বৰ্তমান সময়ত টিভি চোৱাৰ ইমান মানে অভ্যাস নাই, যিহেতু মোবাইল আহিলে, গতিকে লাহে লাহে বাদেই দিলোঁ। এইটো দেখাই আছোঁ, মানে এতিয়া কুকুৰা থাকে ইয়াত, কুকুৰা বহুত কেইটা আমাৰ কুকুৰা আছে, সেইবিলাক ইয়াতে থাকে, সোমাই থাকে। চাওক, এইটো এটা ডিজাইনকৈ বনাই দিছোঁ, মই বনাই দিছোঁ অলপ ডিজাইনকৈ বনাইছোঁ, কাৰণ কুকুৰা থাকিবলৈ হ'লে অলপ ভালকৈ বনালে বেমাৰ আজাৰ নহয়, যাৰ বাবে এতিয়া বনোৱা হৈছে। আৰু দেখাই আছোঁ যে আমাৰ ঘৰতে কেনেকৈ শাক পাচলিবোৰৰ অলপ খেতি কৰি কেনেকৈ ঘৰতে কৰিব পাৰে, সেইটো আপোনালোকক দেখাই আছোঁ। চাওক, ইফালে আমাৰ বাথৰুম, সেই যিফালে বাথৰুম বাৰু নেদেখাওঁ। এতিয়া দেখাম আমি ক'ত খেতি কৰিছোঁ, মানে খেতি কৰিছোঁ যে যিবিলাকৰ পৰা আমি বিভিন্ন ধৰণৰ এই যে মূলা বা বিভিন্ন ধৰণৰ বেঙেনা খেতি কৰিছোঁ। চাওক, দেখাই আছোঁ। চাওক, এতিয়া মূলা খেতি, মূলা আছে, জলকীয়া আছে ইয়াতে। চাওক, এই যে এতিয়া আমাৰ খেতি আপোনালোকক দেখালোঁ। আমি ইমান ধনী নহয়, টকা পইচা ইমান নাই, যাৰ কাৰণে কোনোমতে ঘৰ এখন বনাইছোঁ। এইখিনি লৈয়ে সুখী, কাৰণ এইখিনি যিখিনি ভগৱান বা আল্লাহ ভগৱানে দিছে সেইখিনি যথেষ্ট। গতিকে আমাৰ এইখিনি যথেষ্ট, গতিকে আমি ইয়াতে আমি সন্তুষ্ট। আৰু ভাবোঁ অনাগত দিনত আল্লাহ ভগৱানৰ চেষ্টাত আৰু কি কৰিব পাৰোঁ, অপেক্ষাত আছোঁ। এই চাওক, ভগৱান বা আল্লাহ কেতিয়া কাক কি দিয়ে কোনেও ক'ব নোৱাৰে। গতিকে আপোনালোক আশীৰ্বাদ কৰিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুন, যিমান পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে মোৰ লগত থাকিব বুলি মোৰ আশা থাকিল। ধন্যবাদ।